Hello everyone. স্বাগতম জনালো মোৰ নতুন ব্লগলৈ। আজি এটা খুব সুন্দৰ ধুনীয়া মিউজিকেল ব্লগ কৰিবলৈ গৈ আছোঁ, য'ত থাকিব মোৰ ভণ্টি মাধুৰী গগৈ। তাই আজি এটা খুব সুন্দৰ গানৰ ৰেকৰ্ডিং আছে। গানটো মই এতিয়া নকওঁ বাৰু কি গান, এইটো ছাৰপ্ৰাইজ, কাৰণ আগন্তুক এটা সুন্দৰ দিন আহি আছে, সেইটোৰ কাৰণে ধুনীয়া গান এটা কৰিবলৈ গৈ আছে ভণ্টিয়ে। আৰু তাত য'ত মই গীটাৰ বজাম ষ্টুডিঅ'ত আজি গৈ আছোঁ, মই কেনেকৈ বজাম, কি কৰিম আৰু ভণ্টিয়ে কেনেকৈ গাব, গোটেইখিনি দেখুৱাই আছোঁ। আৰু লগত কাম কৰি আছে। হেল্ল' এভৰিৱান, আজি এটা সুন্দৰ ব্লগ হ'বলৈ গৈ আছে। আৰু এইকেইদিন দেখি আছোঁ আপোনালোকে দাদাৰ ব্লগবোৰত বহুত বেছি মৰম দিছে, বহুত ধুনীয়াকৈ, আৰু অতি কম দিনৰ ভিতৰত দাদাই ছাবস্ক্ৰাইবাৰ পাইছে আৰু ভিউজ পাইছে। বহুত বহুত ধন্যবাদ, দিলছে ধন্যবাদ সকলোলৈকে। থেংক ইউ ছ' মাছ গাইজ। আৰু আজি এটা সুন্দৰ ব্লগ হ'বলৈ গৈ আছে, গান গাবলৈ গৈ আছোঁ ষ্টুডিঅ'ত গৈ আপোনালোকে নিশ্চয় গম পাব কোনটো গান আমি কৰিবলৈকে গৈ আছোঁ। ইটছ এ ছাৰপ্ৰাইজ আৰু বহুত ধুনীয়া হ'ব। আজি আমি বহুত দিন পাছত আমি ষ্টুডিঅ'ত আমি ডাবিং কৰিবলৈকে গৈ আছোঁ, ৰেকৰ্ডিং কৰিবলৈকে গৈ আছোঁ। তাত মিউজিক কৰিব, কোনে কৰিব সেইটো আপোনালোকে তালৈকে গৈ গম পাব। আৰু দাদাই আজি গীটাৰ বজাব, বহুত ধুনীয়াকৈ গীটাৰখন সাজু কৰা হৈছে। চ' গৈ আছোঁ, আপোনালোকে দেখিব ধুনীয়াকৈ ব্লগটোত। এইফালে গীটাৰটো ৰেডি কৰ নেকি, গীটাৰ লৈ আছোঁ, এইটো লৈ পেলাই ওলাই যাওঁ। আৰু আমাৰ দেৰি হৈছে, সোনকালে যাব। গীটাৰ ল'লোঁ, দেৰি হৈ গৈছে। আৰু এইপিনে আমাৰ ভগৱান আছে, তেওঁলোকক সেৱা কৰিব লাগিব, আধাৰ মহাদেৱ। আৰু এইপিনে সৰস্বতী মাক আমি বহুত বহুত প্ৰণাম জনালোঁ, কাৰণ তেখেতৰে কাম কৰি আছোঁ। চলো, ভগৱানে সকলো। চলো, মই ওলালোঁ, এতিয়া গৈ আছোঁ গীটাৰ, মাই ফেভৰেট। অ'কে, থলোঁ মই গীটাৰ, মাই লাভলি গীটাৰ। ধুনীয়া ৱেডাৰ হৈ আছে, খুলি আছোঁ এতিয়া। ৱেডাৰ দেখোন, ৱেডাৰ বিউটিফুল ৱেডাৰ, এণ্ড আই অলৱেজ চে আই লাভ নেচাৰ। ধুনীয়া বস্তু দেখাবলৈ গৈ আছোঁ। এজোপা মই ৰোৱা বাঁহ, কলচী বাঁহ এইটো কাৰণে কোৱা হয়। এই পাপবোৰ কলহৰ নিচিনা, সেইকাৰণে কলচী বাঁহ। আৰু এইজোপাও মই ৰোৱা। এতিয়া যাওঁ ষ্টুডিঅ'লৈ। এতিয়া গৈ আছোঁ আমি ষ্টুডিঅ'লৈ। শুনিছোঁ বহুত বেছি পানী হৈছে বুলি। লেটছ চি কি হয়, আজি দেখা যাওক। আৰু এয়া ভণ্টি বহি আছোঁ অকণমান চিন্তা কৰি পানী হ'ব বুলি, তথাপিও গৈ আছোঁ। কি আমি এতিয়া গেম ভিলেজ পাই গ'লোঁ, আৰু আমি এতিয়া গৈ আছোঁ। চাওঁ, ভগৱানৰ কৃপাত পানী নহ'লে হয় আৰু। হাতীগড়ত পানী হৈছে ভয়ংকৰ। চ' আহি এয়া ডালিমিৰ ওচৰত পানী, এই দগীটো ভিজি আছে। চলাইছে দাদা, তই বহুত বহুত ধুনীয়া, এক্সিলেণ্ট, ভয়ংকৰ তামাম এক্সপিৰিয়েঞ্চ। গ'ল দেই, বাপৰে ইমান ডাঙৰকৈ পানী হৈছিলে। এয়া নামঘৰ পালোঁ, হাতীগাঁও নামঘৰ। গাড়ীৰ ভিতৰত ভিজিল নেকি নাজানো আৰু দেই, তলৰ ফালে পানী সোমাবও পাৰে দেই, ঠিক নাই। মোৰ গাড়ীখন বহুত কষ্ট পাইছে, আৰু তই বহুত ৰেষ্ট দিছ ন? বহুত ৰেষ্ট দি দিয়ে, নগা ফুচি গ'লে এবাৰ ষ্টাৰ্ট বন্ধ হ'ব খুজিছিলে মাজতে, বহুত বেছি ভয় খাই গ'লোঁ নেকি। নাহৰণি পথ বুলি কৈছিলে, ষ্ট্ৰীট জাৰ অপজিটত নাহৰণি পথ। জানা নাহৰণি পথ, এয়া নাহৰণি পথ। গাড়ীৰ পৰা নামিছোঁ, ইঞ্জিনৰ পৰা বহুত বেছি ধোঁৱা ওলাইছে, চাই আছোঁ। ৰূপম পানী হৈছে, ওলাচোন কি হৈছে ভিতৰত চাওঁ। পানী খুলি থ'ব লাগিব নেকি? খুলি থ'ব পাৰে। এয়াৰ কণ্ডিশ্যন মোৰ গাড়ী বহুত চিৰি এফাই আহিলোঁ। ফাইনেলি আহি পালোঁ ৰূপমৰ ষ্টুডিঅ'। খুব ধুনীয়া ষ্টুডিঅ' এটা, য'ত আজি আমাৰ মিউজিক আৰু ডাবিঙৰ কাম চলিব। ধুনীয়া দেখোন, ধুনীয়া ষ্টুডিঅ' ন? ধুনীয়া ৰূপম, ভাল লাগিছে, ধুনীয়া লাগিছে দেই।
আজি একদম পৰা সাঁতুৰি নাতুৰি আহিছোঁ তোমাৰ ওচৰলৈ এয়া ভণ্টি গানটোত প্ৰেক্টিছ কৰা মুহূৰ্তত ধৰণী শুৱাই থকা আমি খাতি অসমীয়া অসমী আইৰে আমি ছোৱালী ধুনী ভণ্টিৰ ৰেকৰ্ডিং হৈ গ'ল এয়া বহিছে ধুনীয়া হৈছে একদম ৱেল ডান বহুদিন পাছত কলাগুৰু বিষ্ণুৰাভা প্ৰসাদ দেৱৰ এটি গীত বাণী বন্ধন কৰিলোঁ থেংক ইউ দাদা কেনেকৈ মিক্স কৰে কি কৰে মই দেখুৱাই আছোঁ বেক কেমেৰাত আৰু অমূল্য ভাইটি আহিলে সেইদিনাখন আমি একেলগে ফুকন তুমি মই মুভিখন চাইছিলোঁ পৃথিৱীৰাজ হা বহুত ভাল লাগিছে আকৌ নেক্সট টাইম আজি লগ পালোঁ মিক্স কৰি আছে ৰূপমে এনেধৰণে গানৰ মিক্স কৰা হয় গানবোৰ মিউজিকৰ মিক্স এটা গান 3 মিনিট বা 4 মিনিট শুনি কমপ্লিট হয় কিন্তু তাৰ আঁৰত বহুত বহুত কষ্ট থাকে তাৰ এটা পাৰ্ট মিক্সিং আৰু এই মাইকটোতে ভণ্টি গান গালে ৰেকৰ্ডিং এই মাইকটোত হয় ভণ্টিৰ ডাবিং মানে ৰেকৰ্ডিঙৰ কাম সম্পূৰ্ণ হৈ গ'ল তাৰপাছত এতিয়া মই গীটাৰৰ কেইটামান সৰু সৰু পাৰ্ট বা ৰিডম ছেকশ্যনছখিনি বজাম এতিয়া তাৰপিছত যাব মোৰ হোৱাৰ পাছত মিক্সিঙৰ কাম হ'ব ঠিক আছে ৰূপম এইখন গীটাৰ ল'ম নে কোনখন তোমাৰ যোনখন ৰিডমৰ কাৰণে এইখনে ভাল হ'ব এখন ইয়ামাখন ভাল হ'ব আই থিংক এইখন মোৰ ফেভৰেট হয় ৰূপম যাব পাৰোঁ ঠিক আছে অ'কে 3 go মই কি বজালো এবাৰ শুনি চাওঁ অকল গিটাৰখন নে না গোটেই টোটেল ট্ৰেকটো অলপ কিনো বজালো ন মই ৰেকৰ্ডিঙৰ পাছত ষ্টুডিঅ'ৰ পৰা ওলোৱাৰ পাছত চানা জিলাপি খাব ওলাইছোঁ খাই চাওঁ বয়েকৰ কাৰণে ঘৰমুৰি লৈ আছে এই ঘৰমুৰি খালোঁ গ'লোঁ এতিয়া বেক টু হোম সেইফালে আছে সেইফালে ডাষ্টবিন ভণ্টি ডাষ্টবিন বিচাৰি আছে তো এতিয়া গাড়ীলৈকে গৈ আছোঁ নেক্সট বেক টু হোম আদা ভণ্টি লৈ পেলালে আদা এতিয়া উঠি আছোঁ আমি গাড়ীত এতিয়া পানী নাপাব পাৰোঁ আৰু যদি পাওঁ তেনেহ'লে আপোনালোকক দেখুৱাম কিন্তু যাওঁতে বহুত ভয়ংকৰ এক্সপিৰিয়েঞ্চ হ'ল আৰু দাদাই বহুত ভাল চলাইছে গাড়ী ধন্যবাদ এনেকুৱা এটা পৰিস্থিতি হাতীগাঁৱৰে গ'লে পানীত ফচিম যাব লাগিব আৰু এইফালেৰে গ'লে ছাৰ্ভে হৈ জাম কেৱল জাম চ' আকৌ যিটো ভয় খাইছিলোঁ সেইটোৱে এয়া বানপানী এই বেৰিকেডখন পৰি আছে এইখন উঠাই দিলেই হৈ যায় খালি বেৰিকেডকেইখন পৰি থকাৰ বাবে জাম হৈছিলে পানীৰ হেঁচাত নাম্বাৰ প্লেট বেকা হৈ গ'ল অৱশেষত আহি পালোঁ ঘৰ সাঁতুৰি নাতুৰি মিউজিক কৰিবলৈ গ'লোঁ আজি আহোঁতেও পানী যাওঁতেও পানী লাগি যায় এবাৰ একো নাই অকণমান হৈছে সৰুকৈ আজি ব্লগটোত মই মিউজিকৰ কিছুমান বস্তু দেখুৱালোঁ কাৰণ মিউজিক ৰিলেটেড মানুহ আমি কালচাৰ কাম কৰি ভাল পাওঁ মই মোৰ ভণ্টি চ' মই মিউজিকত আমি কেনেধৰণে ৰেকৰ্ডিং কৰোঁ ভণ্টিয়ে কেনেকৈ গায় মই কেনেকৈ মিউজিক কৰোঁ
তাৰে অকণমান সৰু অংশ এটা দেখুৱালোঁ। ইয়াৰ পাছত সুন্দৰ ব্লগ কিছুমান কৰিম মিউজিকৰ, কেনেকৈ কি হয়, কেনেকৈ চাউণ্ডৰ কাম কৰোঁ, আমি ষ্টেজৰো ব্লগ কৰিম। আৰু মোৰ ভিডিঅ'জবোৰ কেনেকুৱা লাগে লাইক কমেণ্ট প্লিজ কৰিব, আৰু যদি ভাল পায় ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ মৰম আশীৰ্বাদত মই মোৰ নতুন ব্লগবোৰ আৰম্ভ কৰিবলৈ লৈছোঁ। সদায় যাতে আপোনালোকৰ ছাপোৰ্ট পাওঁ তাৰে আশা কামনা কৰিছোঁ। আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ।